Hello guys, welcome back to my YouTube channel Jibonor Hubah Bisari. বৰ্তমান আমি উপস্থিত আছো যোৰহাট জিলাৰ চিনামৰাত অৱস্থিত জগন্নাথ মন্দিৰ চাবলৈ আহিলো। লগতে আমি ওচৰতে দেখা পাইছো হনুমান মন্দিৰ আছে, জয় বজৰংবলী। সো হনুমানৰ মূৰ্তি লগতে আৰু এটা মূৰ্তি আছে, ব্ৰাহ্মণ ৰূপত দেখা পাইছো। সো কি হয় মই আপোনালোকক ভালকে দেখুৱাম, তাৰ পিছত অলপ যিখিনি পাৰো মই বুজাবলৈ চেষ্টা কৰিম। সো চাওক। সো গাইজ, এয়া আপোনালোকে দেখা পাইছে, এয়া হৈছে হনুমানৰ মূৰ্তি আৰু এই ওচৰত থকাজন হৈছে আপোনাৰ ভগৱান শ্ৰীকৃষ্ণৰ ব্ৰাহ্মণ অৱতাৰ হয়। এখন ভৰি মানুহৰ মূৰৰ ওপৰত দিয়া আছে আৰু আনখন ভৰি দিয়া আছে পৃথিৱী দেখা পাইছোঁ এয়া। তো যেতিয়া ভগৱান শ্ৰীকৃষ্ণৰ ব্ৰাহ্মণৰ বেহেৰে বলিৰ ওচৰলৈ গৈ তিনিপদ ভূমিৰ বাবে ভিক্ষা খুজিছিল আৰু বলিয়ে দিবলৈ মান্তি হৈছিল, তেনেতে ব্ৰাহ্মণজনে প্ৰথমখন খোজ সমস্ত পৃথিৱী আৰু পাতালত দিছিল আৰু দ্বিতীয়খন খোজ সমস্ত আকাশমণ্ডলত দিছিল আৰু তৃতীয়খন খোজ দিবলৈ কোনো ঠাই নোহোৱাত বলিয়ে নিজৰ মূৰ পাতি দিবলৈ বাধ্য হৈছিল। এয়াই সেই ব্ৰাহ্মণ অৱতাৰ। চ' সকলোবোৰ ভগৱানৰ লীলা। এয়া হৈছে জগন্নাথ মন্দিৰ। সেলফি ললি ল কৃষ্ণ প্ৰভু। যাওঁ ন।
যাওঁ সেৱা কৰিলোঁ, ভগৱানৰ আশীৰ্বাদ ল'লোঁ। এতিয়া মনোবাঞ্ছা যাতে পূৰ্ণ হওক আৰু দিনবোৰ ভালকৈ থাকক, আপোনালোকো ভালকৈ থাকিব, আপোনালোকৰ দিনবোৰ ভাল হৈ থাকক। বাই বাই। এইফালে ৰ'দৰ পোহৰবিলাক কিবা ফাংচন চাংচন পতা নিচিনা হৈ থাকে। সেইফালে চাই, ইয়াৰ পৰা চাই, মোবাইলত চাই ৰঙা হৈ গৈছে, জুই জ্বলা নিচিনা লাগিছে।